নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই জাহিদুল ইছলাম আপোনালোকে চাইছে ভয়েস অফ কলকাছিয়া ভয়েস অফ কলকাছিয়াৰ আজি অতিথি হল প্ৰবীণ কংগ্ৰেছী তথা চেঙা সমষ্টিৰ সন্মানীয় বিধায়ক শুকুৰ আলী আহমেদ ডাঙৰীয়া আজি আমি আলোচনা কৰিম জনিয়া সমষ্টিৰ যি উপনিৰ্বাচন হ'বলৈ গৈ আছে এই উপনিৰ্বাচন গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আমি জানিব বিচাৰিম স্যাৰ আমি আপোনাৰ পৰা জানিব বিচাৰিছো আপোনালোকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা কি ধৰণৰ নিৰ্বাচনী প্ৰচাৰ আপোনালোক অব্যাহত ৰাখিছে জনিয়া সমষ্টি আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আজি এসপ্তাহ ধৰি নিৰ্বাচনী প্ৰচাৰ আমি আৰম্ভ কৰিছোঁ নিৰ্বাচন প্ৰচাৰৰ কিছুমান আমাৰ দলীয় নিয়ম আছে এই নিয়ম পালন কৰি আমি সভা সমিতি পাতি আছোঁ আমাৰ নিৰ্বাচনী কাৰ্যালয়বিলাক উদ্বোধন হৈছে আৰু হৈ আছে আৰু যিকেইজন বাকী থাকিছে দুই এদিনত আমাৰ শেষ হ'ব আৰু প্ৰত্যেকখন গাঁও পঞ্চায়তত আমি লক্ষ্য কৰি লৈছোঁ আৰু আমাৰ নিৰ্বাচনী প্ৰচাৰ সভাবোৰ চলি আছে আৰু অহা দিনলৈ আমি এই নিৰ্বাচনী বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে আমি লৈছোঁ আৰু এই কাৰ্যসূচীত আমি কাম কৰি আছোঁ আপোনালোকে কিমানটা আসন লাভ কৰিব অসমৰ যি 4খন সমষ্টিত নিৰ্বাচন হৈছে কিমানটা আসন আপোনালোকে লাভ কৰিব আমি জনিয়া বিধানসভা সমষ্টিৰ আটাবাৰী বিধানসভা সমষ্টি আমি নিশ্চিতভাৱে বিজয় হ'ম সোণাৰী সমষ্টিত আমি আমাৰ আশা কৰিছোঁ সেইখনত আমি যথেষ্ট প্ৰতিদ্বন্দ্বিতাৰ মাজেদি হ'লেও আমি জিকিব পাৰিম বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে কংগ্ৰেছে এইবাৰ উপনিৰ্বাচনত 0 আসন লাভ কৰিব আৰু বিজেপিয়ে 3খন আসন লাভ কৰিব আৰু জনিয়া আসনটো তেওঁলোকে নাম উল্লেখ কৰা নাই এই ক্ষেত্ৰত আপুনি কি ক'ব নাই ৰঞ্জিত দাস ডাঙৰীয়া বিজেপিৰ সভাপতি বিজেপি বিচাৰে জনিয়াৰ পৰা AIDF জিকক তেওঁলোকে যিটো নিৰ্বাচন প্ৰক্ৰিয়া যি ধৰণে আৰম্ভ কৰিছে ৰাইজে সেই কথাই ক'ব ধৰিছে যে তেওঁলোকে বিচাৰিছে AIDF দল ইয়াৰ পৰা জিকক কিন্তু এইটো কথা ঠিক নহয় যে ৰঞ্জিত দাস ডাঙৰীয়া ক'ব পাৰে এইটো তেওঁৰ ৰাজনৈতিক ধ্যান ধাৰণা কিন্তু মই যিটো দেখিছোঁ মই এই ফিল্ডতে কাম কৰি আছোঁ আজি এসপ্তাহ মই নিশ্চিত যে ইয়াৰ পৰা কংগ্ৰেছ বিজয় হ'ব দেখা গৈছে যে ৰঞ্জিত দাস ডাঙৰীয়া এটা সময়ত কৈছিল বৰপেটাত আহিলে পাকিস্তান লাগে আৰু প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল বৰপেটাত আহিলে ভাল নালাগে তেওঁলোকে এতিয়া উপনিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ জনিয়া সমষ্টিত আহি থকা পৰিলক্ষিত হৈছে এই সম্পৰ্কে এইবিলাক কথা ধৰক ৰাজনৈতিক কথা বতৰা তেওঁলোকৰ দলৰ যিটো লক্ষ্য এনেধৰণৰ কথা ক'লে অলপ দলৰ মাজত তেওঁলোকৰ এটা ভাল হয় সেইকাৰণে কৈ থাকে গতিকে এই সম্পৰ্কে ধৰক আজি বহুদিন ধৰি মানুহে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ঠিক হৈছে যিহেতু এটা গণতান্ত্ৰিক দেশ আৰু সেই গণতান্ত্ৰিক দেশৰ কোনোবাই মন্ত্ৰী কোনোবা এখন ৰাজনৈতিক দলৰ সভাপতি এনেকুৱা কথা কোৱাটো ঠিক উচিত নহয় বুলি মই ভাবোঁ AIDFৰ ফালৰ পৰা এটা অভিযোগ দিয়া হৈছে তেওঁলোকে নিৰ্বাচনী সভাত তেওঁলোকে কৈ আহিছে যে ডিটেনশ্যন কেম্প কংগ্ৰেছে সৃষ্টি কৰিছে আৰু ডি ভোট কংগ্ৰেছে সৃষ্টি কৰিছে আপোনালোকে কি ক'ব UDFে নিৰ্বাচনী প্ৰচাৰত বহুত অপপ্ৰচাৰ কৰে গতিকে মই আজি কেইদিনত দেখিছোঁ যে নিৰ্বাচন আমি বহুত খেলিছোঁ জনিয়াত যেন নিৰ্বাচনী প্ৰচাৰতকৈ অপপ্ৰচাৰটো বেছি চলিছে খালি এইবিলাক ডিটেনশ্যন কেম্প নহয় NRC লৈ হওক ডি ভোটাৰ লৈ হওক বিভিন্ন ফালৰ পৰা অপপ্ৰচাৰটো বেছি হৈছে ডিটেনশ্যন কেম্প NRC আৰু ডি ভোট যিটো আমাৰ সংখ্যালঘু মানুহৰ এটা মূল সমস্যা এই সমস্যা সম্পৰ্কে আপোনালোকৰ দলৰ স্থিতিটো কেনেধৰণৰ হ'ব আপোনালোকৰ সংগ্ৰামটো আপোনালোকে জানে NRC কংগ্ৰেছ চৰকাৰে আৰম্ভ কৰিছে যে কংগ্ৰেছ চৰকাৰৰ সময়ত লক্ষ্য আছিল যে দীঘলীয়া এটা আন্দোলন অসমত হ'ল অসমৰ বহুত ক্ষতি হ'ল অসম চুক্তি যদিও হ'ল এই অসম চুক্তিৰ মাজত এই সমস্যাটো সমাধান নহ'ল যেতিয়া আমাৰ চৰকাৰ 1 চনত আহিল তৰুণ গগৈৰ নেতৃত্বত তেতিয়া আমাৰ চৰকাৰখনে চিন্তা কৰিলে যে অসমৰ এই জ্বলন্ত সমস্যাটো কি ধৰণে সমাধান কৰিব পৰা যায় আৰু সেই আলোচনাত তেতিয়া মই অসম চৰকাৰৰ মন্ত্ৰী আছিলোঁ আমি বহু আলোচনাত মুখ্যমন্ত্ৰীৰ লগত বহিছিলোঁ যে আমাৰ এনেকুৱা এটা সিদ্ধান্ত হৈছিল যে আমি যদি ঘৰে ঘৰে ভোটাৰ আই কাৰ্ড দিব পাৰোঁ আৰু 51 চনৰ NRC ইয়াক যদি উন্নতিকৰণ কৰা যায় কৰি যদি কপি ঘৰে ঘৰে দিয়া যায় তেনেহ'লে এই জ্বলন্ত সমস্যাটো সমাধান হ'ব এই লক্ষ্য লৈ ভাৰতবৰ্ষৰ কতো NRCৰ
এই নহয়। এই প্ৰক্ৰিয়াটো ভাৰত চৰকাৰে আমাৰ তেতিয়াৰ মুখ্যমন্ত্ৰীৰ তৎপৰতাত, অসম চৰকাৰৰ তৎপৰতাত, ডক্টৰ মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী, তেওঁৰ চেষ্টাৰ ফলতেই আজি NRC হৈছে। কাৰণ NRCটো ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ ভিতৰত নহয়, কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰৰ ভিতৰত। যে সময়ত মনমোহন সিং ডাঙৰীয়া যদি প্ৰধানমন্ত্ৰী নাথাকিলেহেঁতেন, তেওঁ অসমখনক প্ৰতিনিধিত্ব কৰিছিলে, যাৰ কাৰণে তেওঁৰ বহুত চেষ্টাৰ ফলত যে ইয়াৰ কাৰণে আপোনাৰ দিল্লীত এটা সৰ্বভাৰতীয় অফিচ কৰিব লগা হৈছে, বিভিন্ন ধৰণৰ আন্তঃগাঁথনি কৰিব লগা হৈছে। একমাত্ৰ অসমৰ কাৰণে কংগ্ৰেছ দলৰ আন্তৰিকতা আছে বুলি ইমানখিনি কৰিও এই NRCৰ কামটো আৰম্ভ কৰিছিলে। গতিকে কেন্দ্ৰত বিজেপি আৰু অসমতো বিজেপি, এনে ক্ষেত্ৰত EITF আৰু কংগ্ৰেছ দুয়োটা দলকে ৰাইজে ভোট দিলে কেৱল বিৰোধী দলৰ বিধায়ক হিচাপেহে ভূমিকা পালন কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত আপোনালোকক ৰাইজে কিয় ভোট দিব? আপুনি ৰাইজক কি ক'ব? কোনো গণতন্ত্ৰত বিৰোধী দলৰ, শক্তিশালী বিৰোধী দলৰ আৱশ্যক। যদি সুস্থ গণতন্ত্ৰ আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, মই এই কথা বিশ্বাস নকৰোঁ যে মানুহ কেৱল চৰকাৰ পক্ষৰেই বিধায়ক দিব লাগিব, বিৰোধী দলৰো বিধায়ক হ'ব লাগিব। শক্তিশালী বিৰোধী দল নহ'লে গণতন্ত্ৰ কেতিয়াও সফল হ'ব নোৱাৰে। গতিকে ৰাইজ আজি সচেতন যে আজি কেৱল চৰকাৰ পক্ষে হ'লেও নহ'ব, এই চৰকাৰৰ দৃষ্টিভংগী কি? আজি জুনিয়াৰ মানুহে বিচাৰ কৰিব যে কেন্দ্ৰৰ বিজেপি চৰকাৰ, অসমৰ বিজেপি চৰকাৰ, তেওঁলোকৰ যি কৰ্মসূচী জুনিয়াৰ ভোটদাতাসকলক কেনেধৰণে উপকৃত কৰিব। যদি তাৰ কৰ্মসূচীয়ে জুনিয়াবাসী ৰাইজে অনুভৱ কৰে যে নাই, এই চৰকাৰৰ কৰ্মসূচীয়ে আমাক উপকৃত কৰিব, নিশ্চিতভাৱে ভোট দিব। আৰু তেওঁলোকে যদি বিবেচনা কৰে যে নহয়, এই চৰকাৰৰ যিবিলাক কাম কৰ্মসূচী বা যিবিলাক কৰিছে আমাৰ বাবে এই কাম গ্ৰহণযোগ্য নহয়, নিশ্চিতভাৱে এই চৰকাৰৰ বিৰুদ্ধে ভোট দিব। অহা 21ত কাৰ চৰকাৰ হ'ব আপোনালোকৰ হ'বনে? আমি খুব আশাবাদী যে অসমত পৰিৱৰ্তন আহিব, মানুহ পৰিৱৰ্তন বিচাৰিব। কাৰণ এইখন চৰকাৰ যেতিয়া আহিছিল, অসমৰ ৰাইজক বহুত কথা দিছিল, কিন্তু আমাৰ 15 বছৰীয়া চৰকাৰে অসমৰ উন্নয়নৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আমি অসমত ডাঙৰ হৈছোঁ, ইয়াত আমাৰ জন্ম। আমি কি দেখিছিলোঁ 1 চনৰ আগত? 96 চনত ময়ো বিধায়ক আছিলোঁ। সেই সময়ত অসমখনৰ কি অৱস্থা লৈ আমি বিধানসভাত আলোচনা। 1 চনৰ পৰা 16 চনলৈ আমি অসমত কি দেখিলোঁ? যে এই 15 বছৰীয়া কাৰ্যকালত অসমৰ এটা বহুত উন্নয়নমূলক কাম হৈছে। আজি গাঁৱে ভূঞে যিটো ৰাস্তাকে ধৰি হস্পিটাল, আজি অসমত কিমানখন মেডিকেল কলেজ হ'ল। এই উপনিৰ্বাচনৰ যি ফলাফল, এই উপনিৰ্বাচনৰ ফলাফলে 21ত কোনো প্ৰভাৱ পেলাব নেকি? ধৰক উপনিৰ্বাচনৰ ফলাফল 21 চনৰ নিৰ্বাচনত আৰু 1.5 বছৰ আছে। নিশ্চিতভাৱে তেনেকুৱা প্ৰভাৱ এটা পৰিব। কাৰণ এতিয়া বিজেপি চৰকাৰ আছে, বিজেপি যদি হাৰে, বিৰোধী দল যদি জিকে, মানুহৰ মাজত এটা ধাৰণা আহিব যে অসমৰ ৰাইজে চৰকাৰ পক্ষৰ প্ৰতি আস্থা নোহোৱা হৈছে, যাৰ কাৰণে বিৰোধী দলক ভোট দিছে। শেষত আপুনি যিহেতু চেঙা সমষ্টিৰ পৰা আমাৰ জনীয়া সমষ্টিত আহি উপস্থিত হৈছে, এই কংগ্ৰেছৰ প্ৰাৰ্থী শামছুল হকৰ কাৰণে আপুনি নিৰ্বাচনী প্ৰচাৰ চলাই আছে। গতিকে এই ক্ষেত্ৰত ৰাইজক আপুনি, শেষত কৈছোঁ, ৰাইজক আপুনি কি ক'ব? আপুনি এজন কংগ্ৰেছৰ বিধায়ক হিচাপে। ধৰক কংগ্ৰেছ এটা সৰ্বভাৰতীয় ভাৰতীয় দল, ইয়াত চেঙা জুনিয়াৰ কথা নাই। কংগ্ৰেছৰ এজন সদস্য বোম্বাইত গ'লেও কংগ্ৰেছী, চেঙাৰ পৰা জুনিয়াত আহিলেও কংগ্ৰেছী। আমি দলৰ নিষ্ঠাবান কৰ্মী হিচাপে দলৰ এই নিৰ্বাচনী প্ৰচাৰত আহিছোঁ। দলৰ শক্তিশালী কৰাৰ কাৰণে, দলীয় প্ৰাৰ্থীক বিজয় কৰাৰ কাৰণে। সেইকাৰণেই যোৱা কেইটামান দিন বিভিন্ন ঠাইত গৈছোঁ, সভা সমিতি কৰিছোঁ, মানুহৰ লগত কথা পাতিছোঁ। আৰু অহা দিনকেইটাও
নিজৰ দলৰ হৈ এই নিৰ্বাচনী প্ৰচাৰ চলাম। যে আজিৰ কেইদিনত মই দেখিছোঁ, মই সভা সমিতি পাতিছোঁ, অসমৰ যিটো সমস্যা, সেই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত বা বিগত দিনত কোন দলে কি ভূমিকা পালন কৰি আহিছে, এইবোৰ কথা আমি ৰাইজক বুজাই আছোঁ যে ভৱিষ্যতে আমি ৰাইজক এটা আমাৰ আশ্বস্ত কৰিব বিচাৰিছোঁ আৰু আমি আমাৰ দলৰ সমৰ্থন আমি বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ। আমাৰ সন্মানীয় বিধায়ক শুকুৰ আলী আহমেদ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিলে। শেষত মই ভইচ অফ কলকাছিয়াৰ দৰ্শকসকলক মই অনুৰোধ জনাইছোঁ, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেধৰণৰ চাঞ্চল্যকৰ খবৰ, বা বাতৰি আৰু সাক্ষাৎকাৰ পাবলৈ আমাৰ ইউটিউব চেনেলৰ বেল আইকনটো ক্লিক কৰি ৰাখিব। আজিৰ কাৰণে এইখিনিতে সামৰিছোঁ। জয় আই অসম।